পিছত আহিলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 1,04,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছে 2 লাখ টকা আমি তেওঁলোকক দিম 1 লাখ টকা সাবসিডি ঘূৰাই দিব নালাগে 1 লাখ টকাও কেতিয়া ঘূৰাই দিব 5 বছৰ পিছত তাকো 5 বছৰৰ ভিতৰত তাৰমানে 10 বছৰত 5 ইয়াৰ্স মৰেটৰিয়াম পিছৰ 5 বছৰ কোনবাই ক'ব টকাটো এনেই বিলাই দিম নেকি না সিলেকশনৰ পিছত তেওঁলোকক আমি এন্টাৰপ্ৰেনিয়ৰশিপ ট্ৰেইনিং দিম ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানত আমি তেওঁলোকক লৈ যাম আৰু এজন হিতাধিকাৰীৰ লগত এজন মেন্টৰ থাকিব আমাৰ উদ্দেশ্য হৈছে 2 লাখ টকা খৰচ কৰাৰ পিছত লৰাজনে যাতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰ অধীনত লোন ল'ব আৰু লোন ল'ব